Hi guys, welcome to my YouTube channel Super Assam. Super Assam Facebook page লৈ সকলোকে স্বাগতম জনাইছো মই সুলেমানে। মোৰ লগত মা আছে, মা আৰু আজি মই দুয়ো মিলি এটা মুৰ্গী চৰাই কাটি ভাঙি পাতি দুয়ো ভাগ কৰি খাম। তো মুৰ্গী চৰাইটো ধৰিছো অলৰেডি। তো মুৰ্গী চৰাইটো আপোনালোকে চাওক। এয়া মুৰ্গী চৰাই মোটামুটি 1 কিলোৰ ওপৰত আছে, 1 কিলো 200-150 গ্ৰাম মান হ'ব। তো এইটো কাটি মায়ে আৰু মই সমানকে দুটা ভাগ কৰিম। ভাগ কৰি ৰান্ধি কেনে ভাগ কৰিম ন মা? ৰান্ধি ভাগ কৰিম ন? হয় ন? ৰান্ধি ভাগ কৰি মা খাব আৰু মই খাম। আৰু ঘৰৰ কাকো নিদিওঁ। ঘৰৰ আৰু কোনোবাক দিম। কোনে চুৰে খাব? মোৰ ল'ৰা, মোৰ হাজবেণ্ড, মোৰ বৌমা। হাজবেণ্ড কাক কয়? হাজবেণ্ড হাজবেণ্ড ন? হাজবেণ্ড কাক কয়? স্বামী। আৰু একবাৰ কৈ দিয়াচোন হাজবেণ্ড। কোৱাচোন। মোৰ হাজবেণ্ডে খাব। হাজবেণ্ড না হাজবেণ্ড? ভালকে কোৱা। হাউচমেন। হাউচমেন। কি ভালকে কোৱা, হাউচমেন না হাজবেণ্ড? হাউচ মানে ঘৰ। হাউচ মানে ঘৰ না? হাউচ মানে ঘৰ, ঠিকে আছে ন? আৰু যি স্বামী হাজবেণ্ড। হাজবেণ্ড হাজবেণ্ডটো নহয়, হাজবেণ্ড। হাজবেণ্ড। HUSBAND হাজবেণ্ড। হাজবেণ্ড মানে স্বামী। তো তুমি হাজবেণ্ড কৈ আছা দেখোন। ভালকে কোৱাচোন। হাজবেণ্ড। হাজবেণ্ড না? হাজবেণ্ড। 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 তো এই মুৰ্গী চৰাইটো কোনে কোনে খাব? মই। হাজবেণ্ড খাব, মোৰ ল'ৰা খাব, মই বৌমাকে খাব, মই খাম। মানে গোটেই কেইজনে? গোটেই কেইজনে খাব। নাই মই বেছিকে খাম কিন্তু কৈ দিছো। মই বেছিকে খাম। খাও, তুমি তই ডাঙৰ ল'ৰা, মই বেছিকে খাম ন? তই বেছিকৈ খাবি। আৰু এটা কথা কিন্তু কৈ দিওঁ হা। এই মুৰ্গী চৰাইটো মোৰ মায়ে মোৰ পৰা পইচা লৈছে। এই কথাটো কিমান দূৰ সঁচা কৈ দিয়াচোন। মোৰ ওষুধ পানী ল'ব, সেইকাৰণে আমি 10 টকা লৈছো। ঔষধ পানীৰ কাৰণে 150 টকা লৈছা? তোমাৰ ঔষধ পানী ডাঙৰ ল'ৰা আনি নিদিয়ে নেকি? দিয়ে যদি তুমি মুৰ্গী চৰাই বিক্ৰী কিয় কৰিছ মোৰ তাতে? ডাঙৰ ল'ৰা দিছে 10 টকা দিছে। মোৰ ফেচবুক প্ৰেমী ৰাইজ আৰু ইউটিউব চেনেলৰ দৰ্শকে যি চাই আছে যে মাকে যি মুৰ্গী চৰাইৰ পইচা ডাঙৰ ল'ৰাৰ পৰা 150 টকা লৈছে, সেইটো কি উচিত হৈছে নেকি? কোৱাচোন একবাৰ কৈ দিয়াচোন। না 1 কিলো মুৰ্গ তাতে 10 টকা দিছে, 300-400 টকাৰ মুৰ্গা। 300-400 টকাৰ মুৰ্গা? 300 টকাৰ মুৰ্গা 10 টকা দিছে আৰু 10 টকা নিলাও। আৰু 150 টকা নলওঁ। নাহাকে দিয়া। একবাৰ কৈ দিয়াছো, ছুপাৰ আছাম চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। কওক। ছুপাৰ আছাম চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি ফেচবুকত চাই আছে কোৱা, আৰু যদি ফেচবুকত চাই আছে চেনেলটো ফলো কৰি দিব। ফলো কৰি দিব। চেনেলটো ফলো কৰি দিব। সিফালে চাই কোৱা, চেনেলটো ফলো কৰি দিব। আৰু লাইক কৰিব। কোৱা একবাৰ। লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু মোৰ কাৰণে আৰু মোৰ ল'ৰাটোৰ কাৰণে দোৱা কৰিব। মোৰ ল'ৰাটোৰ কাৰণে মুৰ্গাটোৰ কাৰণে নহয়, সিফালে চোৱা। কোৱা, মোৰ কাৰণে আৰু মোৰ ডাঙৰ ল'ৰাটোৰ কাৰণে দোৱা কৰিব। মোৰ কাৰণে ডাঙৰ ল'ৰাৰ কাৰণে দোৱা কৰিব। কোৱা একবাৰ, জয় আই অসম। জয় আই অসম। কোৱা, জয় আই অসম। জয় আই অসম। ধন্যবাদ কৈ দিয়া। ধন্যবাদ। অলপ মাৰ লগত ধেমালি কৰিলোঁ। তো আজি ধুনীয়াকৈ এই মুৰ্গা চৰাইটো খাম।
মায়ে আৰু ঘৰৰ ফেমিলিকেইটা মিলি তো আপোনালোকে যদি ভিডিঅ'টো ভাল লাগে প্লিজ ফেচবুকত চালে শ্বেয়াৰ কৰিব আৰু ইউটিউবত চালে কাইণ্ডলি ছাবস্ক্ৰাইব কৰি দিব তো ধন্যবাদ জয় আই অসম নেক্সট ভিডিঅ'লৈকে লগ পাম সকলোৰে ভৱিষ্যত উজ্জ্বল ভৱিষ্যত কামনা কৰি এইটো ভিডিঅ'ৰ পৰা বিদায় মাগিছোঁ জয় আই অসম